हेलो गाइज गुड मॉर्निंग हमार DTS ब्लॉग चैनल आपलोक स्वागतम जनाइছো आई एम भेरी सॉरी आपलोक मैं बहुत दिन पिछत लग पाइছো कारण मोर एक्सीडेंट हल या देखिसे सके एटु की हल बुली सुधिब पाइन কৈ दिছো माने प्रेसार कुकार ब्लास्ट हो गल गरम बस्तु मटर हि जाइसिलो तसत अवस्था या हल गुटे मुखे सुखे डिंगे सिंगे हाथे साथे हल एटु কাৰণে बहुत दिन भिडिओ দিব পৰা নাছিলো এতিয়া বৰ্তমান ভাল হৈ গনে दरब खाइছো मलम लगाइছো হ'বগে আৰু অলপ দিনৰ পিছত টাইম লাগিব হেতু কাৰণে ভিডিও দিব নোৱাৰিলো ধুনু আহিছিল অৱশ্যে মই এক্সিডেন্টটো হোৱা পিছদিনাখনি কিন্তু তাই ভিডিও দিবলৈ মোৰ অৱস্থা একেবাৰে বেয়া হেতু কাৰণে তাই মোৰ লগত লাগি থাকোতে গৈছিলে কাৰণে ভিডিও বনাই মেলি দিব নোৱাৰিলে অকল যিদিনাখন চেকআপত গৈছিল ডক্টৰ ওচৰলৈ সেইদিনাখনহে তাই ভিডিও অকমান বনাই পেলাই দিছিলে জাষ্ট কৈ দিছিলে কথাটো কিয় ভিডিও দিয়া হনে হেতু কাৰণে বেয়া নাপাব আজি পাবলো ভিডিও দিও এনেকে দিছো আৰু উপায় নাই কাৰণ নিদিয়াকে থাকিলে আপোনালোকে বেয়া পাব পাৰে আৰু আমাৰো ভাল নালাগে হেতু কাৰণে বলা জিবা ভিডিও দিও এতিয়া মাটি ৰুবৰ টাইম হল নহয় আমাৰো বুকা দিছে কাইলৈ পৰা মাটি ৰুব দুনু জাগনা ঘৰতে আমাৰ ঘৰতে আছে মানে লকডাউন দি দিলে বন্ধ হৈ আছে সবটো হেতু কাৰণে যাবও নাই আমি বৰ্তমান অকমান ওলাই আহিছো মানে ধুনুৱে কিবা কাম এটা কৰিবলৈ যায় দোকান এখনত জেৰক্স কৰিবলৈ যায় হেতু কাৰণে দোকানখনলৈ তাই কলে আহিবলৈ কৈছে মোক কৈছে আৰু এটা কথা কৈ থওঁ হেৰি ভিডিওবোৰ বহুত দীঘল কৰি মানে বহুত টাইম দিব নোৱাৰিম কাৰণ মই এতিয়া কমপ্লিট ক্লাছবিলাক হৈ আছে যে মানে মাজতে 2 ঘণ্টা বা 1 ঘণ্টাহে টাইম ৰ'ব পাওঁ বেছিকৈ গোটেই 4টা ক্লাছ আছে ৰাতিপুৱা 10টা পৰা মাজে মাজে ৰ'বলৈ পাওঁ বাৰু একেবাৰে 4টা বজালৈকে হেতু কাৰণে ভিডিও মানে বেছিকৈ দিব নোৱাৰিম যিকণ টাইম মিলি থাকো সিকণ টাইমতহে দিব পাৰিম গাড়ী আহি আছে এই यार দেখিছে এইজন হাই বহুত দিন ভিডিও দিয়া হোৱাই নাই তাই আমি দোকানখন সোমাই আহি দোকানৰ পৰা আহিলো তাৰ পিছত আকৌ লগ পাই আছো বহুত ৰ'দ দিছে ভিডিও কৰি থাকিব নাই हेलो गाइस आमी दुकानले गलो काम নহলে दुकान পৰা গুছি আহিলো আহি পালোহি এতিয়া মই গাটো ধুই লওঁ কাৰণ মোৰ 10টা বজাৰ পৰা ক্লাছ আছে তাৰপিছত আকৌ আপোনালোকৰ লগত কথা পাতি পেলাই আহিম বস্তু এটা দেখাই লওঁ মই গোলাপ ফুল ৰুইছিলোঁ দেই গোলাপ ফুলৰ ফুলি গ'ল চাব বহুত ফুল ৰুইছিলোঁ আপোনালোকক দেখাইছিলোঁ নহয় এয়া গোলাপ এয়া বেলি ফুল ফুলি আছে দেখিছে এয়া তাৰপৰা গোলাপ ফুল এয়া ই দুপা ফুলিছে সৰু সৰু কিমান ধুনীয়া গোন্ধায় বাকি এইবোৰ ধুনীয়া ঘৰৰ পৰা আহোঁতেনে হেৰি ফুল আহিছিলে চব 9 ঘণ্টীয়া ফুল ফুলিছিলে আজি নাই ফুলা ঢেৰ ফুল গছ হলা সেইফালেও এইফালেও নাৰ্জি ফুল বেলি ফুল আছে এইবোৰ টাইম থৈছে আমাৰ লেট্ৰিন বনাই আছিলে নহয় পিছত দেখুৱাম মানে টাইম হৈ গ'ল গাটো ধুই লওঁ তাৰপিছত আকৌ লগ পাইছোঁ ধুনুৱে এই ভিতৰত গৈ পেলাই চাহ খাই আছেগৈ গম পাইছে ৰুটি আৰু গাখীৰ আমাৰ লেট্ৰিন বনাই আছিলে মই যিদিনাখন মোৰ এক্সিডেণ্টটো হৈছিলে সেইদিনাখনে মই ভিডিঅ' অকণমান কৰিছিলোঁ দিম বুলি তাৰপিছত এক্সিডেণ্টটো হ'ল আৰু তাৰপিছত এতিয়া আধা লেট্ৰিন হেৰিটো বনাই পেলাই থৈ দিয়া আছে মোৰ লগত পইচা খৰচ হৈছে সেইটো কাৰণে বনাবলৈ অলপ প্ৰব্লেম হৈছে পইচাটো গুচি গ'ল এতিয়া লকডাউন হ'লে অহা নাই বেংকত আছে বেংকলৈ যাবলৈ দিগদাৰ হৈছে সেইটো কাৰণে আধা বনাই পেলাই টেংকিটো বনাই থৈ দিয়া আছে বাকীখিনি বনাই নাই সেইবোৰ টাইম থৈছে সেইবোৰ বালি সেইকেইখন টেংকিটোৰ ওপৰত দিয়াকেইখন বনাই পেলাই থৈ দিয়া আছে এইবোৰ আমাৰ এইফালে মাটি ৰুলে দেখিছে নাই পথাৰ কমপ্লিট হৈ গ'ল দুটা মানুহে চাজিও বহিছে ঠিক আছে হ'ব গাটো ধুই লওঁ তাৰপিছত আকৌ লগ পাইছোঁ হেল্ল' গাইজ গুড ইভিনিং মই খানি ভিডিঅ'টো আধা কৰা মানে কৰিব নোৱাৰিলোঁ ক্লাছ ষ্টাৰ্ট হৈ গ'ল যে সেইটো কাৰণে তাৰপিছত কাপাটো ভাতখিনি খাই গুচি ল'লোঁ এতিয়া মা কোচিংলৈ গ'লে সেইটো কাৰণে মই কাম অলপ আছিলে কৰি মেলি টিউশ্যন আছে যে টিউশ্যনলৈ ওলাই আহিছোঁ পাই পেলাই পাইছিলোঁ বতৰটো বহুত বেয়া হৈছে দেখিছে বৰষুণ পৰিছে অলপ বৰষুণ দিব চাগে ডাঙৰকৈ দিলে কঠীয়া তোলা নহ'ব চাগে বাম কঠীয়া যে ক্লাছটো কৰি মেলি 2টা ক্লাছ আছে নহয় কৰি পেলাই মা ওচৰলৈ যদি যাওঁ আপোনালোকক নিশ্চয় দেখুৱাম মুখত একো লগা নাই কিন্তু দেখিছে অৱস্থা বেয়া যে মুখখন দোকান ঠিক আছে হ'ব মই ক্লাছকেইটা কৰি লওঁ আহি পাইছোঁ তাৰপিছত লগ পাইছোঁ মোৰ গাইজ মই ক্লাছ কৰি হৈ গ'ল বৰ্তমান মই এতিয়া মা ওচৰলৈ আহি আছোঁ মানে য'ত কঠীয়া তোলে মা ঘৰৰ পৰা আধা কিলোমিটাৰমান দূৰ হ'ব তালৈ আহি আছোঁ গৈ পেলাই মা আছে যদি মাক অলপ হেল্প কৰি দিওঁ এফালে মাটি মানুহৰ ৰৈ আছে দেখিছে জুম কৰি দিছোঁ কঠীয়া তুলি মই ৰেলৱালে আহি আছোঁ ৰেলৱালে
গৈ থাকোঁ ব'লক পালেগে মই কৈ দিম পাইছোঁহি আৰু মানে আমাৰ বাগান য'ত আছে তাতে এবাৰ কঠীয়া পাইছে পাপাই মায়ে তুলি আছে হাতৰ পৰা দেখিছে সেইখন দেখিছে যাব না মাইজনী সেইটো পাপা ঠিক আছে মই অকণ হেল্প কৰি দিয়ক তাৰপিছত তাকো লগ পাইছোঁ হেল্ল' গাইজ গুডইভিনিং মই বৰ্তমান মাহঁতৰ পৰা আহি গা পা ধুই কঠীয়া তুলিহি তাৰপৰা এতিয়া ভোক লাগিছে মেগী বনাবলৈ লৈছোঁ আজি বইলকৈ মেগী বনাম আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব মই বেকগ্ৰাউণ্ড মিউজিক এয়া দেখিছেনে আমাৰ দি দিলোঁ এতিয়া পিঁয়াজ দিব ইয়াতে পিঁয়াজ আৰু জলকীয়া দি দিব কাৰণ বস্তুটো বইল নহয় সেইকাৰণে চব দি দিব দিছে দুটা পিঁয়াজ কাটিছোঁ অকণমান ডাঙৰ ডাঙৰ আমি বখলকৈ কাটিছোঁ একেবাৰে তাৰপিছত এতিয়া আমি ইয়াতে মেগী মছলা 3টা এড কৰি দিম এতিয়া অকণমান নিমখ দিব অকণমান স্লাইড কাৰণ মেগী মছলাটোত অলপ চলপ নিমখ থাকেই এতিয়া আমি স্লাইড দিছোঁ এতিয়া লৰাই দিব এইখিনি মিক্স কৰি দিছে এতিয়া অলপ সিজিবলৈ দিব ঢাকনা মাৰি ইয়াতে থাকিব এয়া তাৰপিছত দেখাইছোঁ এইয়া এতিয়া চাওক আমাৰ কি ধুনীয়া ইমান ধুনীয়া আইঅ নতুন ৰান্ধনি যে বস্তুবিলাক ভালকৈ ধৰিবও নাজানে দেখিছেনে একদম ধুনীয়া আহিছে মই দেখা দেখিছেনে কি ধুনীয়া হৈছে একদম পূৰা দীঘল পূৰা দীঘল হৈছে এইটো দেখিছেনে পূৰা দীঘল এতিয়া আমাৰ খা হৈ গ'ল আমি এতিয়া নমাই থম এইখিনি এয়া দেখিছেনে কি টেষ্টি হৈছে এয়া মোৰ বাগৰ দেখিছে এয়া ইমান ধুনীয়া কালাৰ আহিছে খাবলৈও বহুত টেষ্টি হয় এয়া আমি খাই লওঁ এতিয়া বহুত টেষ্টি ভিডিঅ' নকৰোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি নতুন ভিডিঅ' দি থাকিম কিন্তু আমাৰ এইখিনি বহুত প্ৰব্লেম হৈছিলে কাৰণে আমি ভিডিঅ' দিব পৰা নাছিলোঁ একদম চৰি আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ বাই বাই গুড নাইট